অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নাভাতি কেনেকৈ থাকোঁ। এয়া বিহুৰ আগমনী আৰু বিহুক সাদৰিবলৈ সাজু হৈছে আমাৰ দাদাও। দাদাই মানে প্ৰত্যেক বছৰে ঘৰতে এনেকৈ ধুনীয়া ধুনীয়া গগনা বনায়। এইবাৰো সেনেকৈ সি গগনা বনাইছে, ইমান ধুনীয়া ধুনীয়া লিহি লিহি গগনা বনাইছে। দেখি মই ভিডিঅ' বনাবলৈ আৰু সি ধুনীয়াকৈ বজাইছেও, বজাবলৈ জানেও আৰু ভালো লাগে ন। আমাৰ নিজৰ যিটো সম্পদ সিহঁত যদি সেইটো ঘৰত বনোৱা হয় আৰু বেছি ভাল লাগে। বিহুত আমি আৰু বিহু সাদৰিবলৈ অসমীয়া এনেও বলিয়া, গতিকে যোনে যেনেকৈ পাৰে সেনেকৈয়ে সাজু হৈছে আৰু বিহুৰ কাৰণে, নহয় জানো। অসমীয়াৰ প্ৰাণত বিহু আছে, অসমীয়াৰ মনত বিহু আছে, নহয় জানো। বিহু অসমীয়াৰ প্ৰাণ। গতিকে আজিলৈ আৰু কি ক'ম, আপোনালোকেও কি কৰিছে বিহুৰ বাবে জনাবচোন। নমস্কাৰ।